নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ জাহিদ ক্ৰিয়েশ্যনছৰ আন এটা ভিডিঅ'লৈ। এই মুহূৰ্তত আহি পৰিছে নৱম আৰু দশম শ্ৰেণীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ। হয়, আপোনালোকে ঠিকেই শুনিব পাৰিছে। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ কাৰণে আহিছে এটা বিশেষ খবৰ। হেডলাইনটোত আপোনালোকে চাব পাৰিছে, ইয়াতে স্পষ্টকৈ লিখা আছে যে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছমহীয়া পৰীক্ষা। অৰ্থাৎ আপোনালোকে এইটো নটিফিকেশ্যনত এটা বিশেষ খবৰ আপোনালোকে জানিব পাৰিব। ইয়াতে স্পষ্টকৈ লিখা হৈছে যে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব বুলি অৱগত কৰিছে। হয়, আপোনালোকে ঠিকেই শুনিছে। মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ, মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব বুলি অৱগত কৰিছে। বোৰ্ডে এক জাননীত কৈছিল যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাসকলৰ বাবে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা 2021ত অনুতীৰ্ণ হোৱাসকলৰ বাবে বিশেষ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব। বোৰ্ডে বিদ্যালয়সমূহক 15 ডিচেম্বৰ 2021ৰ ভিতৰত পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ 2021ৰ ডিচেম্বৰ মাহৰ 15 তাৰিখৰ আগতে আপোনালোকৰ যিটো ছমহীয়া পৰীক্ষা এইটো সম্পূৰ্ণ কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দি দিছে অলৰেডি। লগতে কোৱা হৈছে যে বিশেষ ছমহীয়া পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ শ্ৰেণী অনুসৰি তেওঁলোকৰ নম্বৰৰ লগতে অন্যান্য ৰেকৰ্ডবোৰ অনলাইন পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব। শিক্ষাৰ্থীসকলে পূৰ্বৰ ছমহীয়া পৰীক্ষাৰ ৰেকৰ্ডো এই পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব। লগতে কোৱা হৈছে SEBA-ৰ অধিসূচনাত অৰ্থাৎ ছেবাৰ অধিসূচনাত আৰু কোৱা হৈছে যে বিদ্যালয়সমূহ নিশ্চিত হ'ব লাগে যে যদি দশম শ্ৰেণীৰ কোনো শিক্ষাৰ্থীয়ে পুনৰ বিশেষ ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নহয়, তেন্তে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন প্ৰমাণপত্ৰ পূৰণ কৰিবলৈ অনুমতি প্ৰদান কৰা নহ'ব। এইখিনি আছিলে আজিৰ বিশেষ খবৰ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট যদি এতিয়ালৈকে কৰা নাই কৰি দিয়ক, আৰু অনাগত দিনত এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰাখিব। চ' আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, টেক কেয়াৰ, জয় আই অসম।